মানে ভুচ গাড়ী আৰু ইয়াতে মানে যদুমণিয়ে বনাই পেলালে মানে নতুন গাড়ী আৰু এইবাৰ মামাই দিব এনেকুৱা বুলেট আৰু ছোৱালীবিলাকক এইখন হয়নে নাই 1, 2, 3, 4. Doom tek tek doom tek doom tek. গাইছ এতিয়া আচলতে আমি আছো লখিমপুৰ পুখুৰীৰ পাৰত ক'ৰ পৰা আহিছিলা আমি বাইটা চাৰিআলিৰ পৰা আহিছোঁ বাইহাটা চাৰিআলিৰ পৰা আৰু দাদা ঘৰ মুক্তাপুৰত অন কৰি দিলোঁ তো বলক আৰু যদুমণি তাত যদুমণিয়ানো কিনো গাড়ী বনাইছে কিয় ইমান পিছা কৰি আছে বাৰু ঠাণ্ডা বেয়া নেকি ইয়াৰ মানে হা গাড়ীখন হ'ল NS200 এইখনো চলাই মানে একদম বেয়া নালাগে বাৰু মোৰতো এখন সপোন আছিল বাৰু হবে RPM তামাম হৈছে NS200 মানে পিক আপ কাকে ঠাইতে পিক আপ ৰাস্তাত ইমান জীৱ জন্তু কিবা কাজিৰঙাৰ ভিতৰত থকা ভাল লাগি আছে আজি কাজিৰঙাত গেলো চালা তাতে ইমান জীৱ জন্তু নাপালো এইটো ৰাস্তাত আজি যিমান জীৱ জন্তু দেখা পাই আছো এতিয়া আমি ল'ব লাগিব মানে এইটো চাইড আৰু ইয়াতে আমি টাৰ্ণিংটো ফাৰ্ষ্টে ঘূৰি টাৰ্ণিংটো পাৰহে যদুমণি দেখোন ইয়াতে হয় তোমালোকৰ ঘৰত ইমান পানী উঠছি বাকীবিলাকত পানী কমিল এতিয়াও ইয়াতৰ ঘৰত মানে পানী উঠিয়ে আছে কেনে বোকা বোকা কেনেকুৱা বোকা মানে এইখন আমি একদম উৰাম আৰু এতিয়া একদম পুৰা ৰেডি আমাৰ হাতত এইখন ৰকেট এই ৰামিৰ ৰকেটখন নেকি কিমানলৈ উঠি যাবি 3x গাড়ী বনাইছা আৰু গাড়ী বনাইছা মানে নতুন নতুন গাড়ী বনাইছা আগৰগিলাকতো মানে আছে কি কি বনাইছা আজি মানে আপোনালোকক গোটেইখিনি দেখুৱাই আছো চাওক এই অফ ৰোডিং নহ'বই পুৰা RBG দেখিছে না নাই একদম গাড়ীখনত মানে পুৰা এইগিলা লগাই দিছে বেলেগ গাড়ীৰ পৰা খুলি পেলাই লগাই দিছে নেকি যদুমণিয়া নিজে বনোৱা মানে ইয়াৰ কাগজৰ গাড়ী মানে গোটেই চিষ্টেমটো ইয়াতে লগাই দিছে আৰু কি কি বনাইছা তুমি গোটেইখিনি মানে দেখাই দিয়া ভৰিৰ ওপৰত জেণ্ডাল দি উঠি আছে মানে যদুমণিয়ে বনাই আছে ইয়াৰ মামাই দিয়া এইবাৰ স্কুটি গতিকে মানে আমাৰ আপীগিলাকে মানে ইমান টেনশ্যন নলবি যদুমণিয়ে অৰ্ডাৰ দিছিহে যদুমণিয়ে বনাই আছে এইবাৰৰ মডেলটো মানে এনেকুৱা আহিব বুলেট কেনেকুৱা দিবি যদুমণি দেখাই দি বুলেট এইবাৰ মামাই দিব এনেকুৱা বুলেট আৰু ছোৱালীবিলাকক এইখন হয়নে নাই গতিকে ছোৱালীবিলাকৰ কাৰণে ৰেডি আৰু কাৰণে এইখন বুলেট একদম চলোৱা কথা তেল ভৰাই লৈ যদুমণিয়ে এইবাৰ মানে ওলাই আহি গ'ল এইখন প্লেন লৈ মানে এইবাৰ মানে এইখন মানে কালাৰ চালাৰ কৰি একদম মানে উৰিহে যাব আৰু আমি আমি কৰদৈতহে লগ পাম আৰু এইখন উৰি যায় বঢ়িয়া লাগিছে আচলতে এইখন মানে প্ৰাইচ কিমান প্ৰাইচ হ'ব 50 কোটি 50 কোটি আৰু কি কি আছে মানে ভিতৰত আছে আপোনালোকক দেখাই দি আছো মানে 20 লাখত পাই যাব BMW একদম মানে অফাৰ মানে চলি আছে ৰিমোট কণ্ট্ৰলৰ এইখন কি বনাই আছে মানে আপোনালোকে চাওক ইমান ডাঙৰ বনাই আছে বাপৰে বাপ কি কাৰ্টুন কাপোৰ অহা কাৰ্টুনেৰে এইখন মানে চাওক আপোনালোকে পেলনীয়া কাগজেৰে মানে যদুমণিয়ে এইখন বনাই দিছে এইবাৰ মানে এইখন আপোনালোকে চাওক গোটেই বক্সটো একদম যদুমণি মানে গোটেই সামগ্ৰী তাঁৰ চাৰ চকা টকা গোটেইবিলাক মানে আনি লৈছে এতিয়ালৈকে কাগজৰ মানে ডাইৰেক্টকে বনাই আছিলে আপোনালোকে এইবিলাক গাড়ী ৰুই থাকে বা যাই নাথাকে ইয়াক মানে চলন্ত ৰূপ এটা দিবৰ কাৰণে আমি যিবিলাক দোকানত মানে পাওঁ দেউল পূজাত মানে গাড়ীবিলাক যে ৰিম'ট কণ্ট্ৰল কিবা কিবি গতিকে সেইবিলাক গোটেই চিষ্টেমবিলাক যদুমণিয়ে ইয়াতে মানে কৰিবৰ কাৰণে ট্ৰাই কৰি আছে যাতে মানে বিচাৰিছে ফ্লাইটখন যাতে উৰি যাওক নেকি মানুহ মানে ওপৰত দেখা পাব আপোনালোকে তাৰ কাৰণে মানে যদুমণিয়ে পুৰা মানে প্ৰচেষ্টা আৰু চেষ্টা কৰি আছে ইয়াতে বেটেৰী চেটেৰী আছে গতিকে এইবিলাকত মানে কিছুমান খৰচো হয় ক'ৰ পৰা বাৰু তুমি এতিয়া পইচাবিলাক মিলাই পেলাই কৰি আছা কিছুমান বেচো কিছুমান দেও হয় এইবিলাক মানে তুমি যিবিলাক বনাই আছা এইবিলাক মানে কাৰোবাক লাগিলে তুমি বেছিও দিয়া আপোনালোকে চাওক এখন প্লাষ্টিকৰ গাড়ী মানে কিনিবৰ কাৰণে গ'লেও মানে 300-400 টকা যদি ইয়াতে কালাৰ চালাৰ কৰি পেলাই যদি দিয়া পৰে এতিয়াতো এইবিলাকতো কাগজহে মাৰি দিছা নহয় জানো তুমি গতিকে ইয়াতে যদি মানে অলপ খৰচ হ'ব ইয়াতে যদি কালাৰ চালাৰ কৰি পেলাই দিব পৰা যায় ৰিম'টটো থাকে এই ৰিম'টটো টিপি দিয়াৰ পাছত মানে গাড়ীখন মানে পুৰা চলি থাকে মানে পুৰা বনাই দিছে BMW আৰু ইয়াতে পুৰা ইয়াতে RBG ইয়াতে পুৰা ফিটিং কৰি দি দিছে আৰু তাৰপাছত এতিয়া গাড়ীখন এবাৰ আমি তলত চাই পেলাই আমি আপোনালোকক চলাই দেখুৱাই আছোঁ গাড়ীখন
চাওক এইখন চাওক একদম অৰিজিনেল কেইখন যেনেকৈ চলে তেনেকৈতো চলি গৈছে চাওক আপোনালোকে ইয়াতে গাড়ীবিলাক যে দেখিবলৈ পাইছে এইবিলাক হেলিকপ্টাৰে হওক উৰাজাহাজ হওক ইয়াত মানে থবৰ কাৰণে বিচনা যিহেতুকে কম মানে ঘৰত মানে ইয়াতে এইফালে শুবও লাগে আৰু এতিয়া এইখন বিচনাত চাওক এতিয়া থাকিবৰ কাৰণে মানে বিচনা নাই গতিকে এতিয়া বিচনা এইখনত শুবহে নাই এতিয়া ইমানবিলাক কষ্ট কৰি বনাইছে এইবিলাক এতিয়া বিচনাৰ ওপৰত নিজেহে হ'ব নে নিজেহে শুব এনেকুৱা অৱস্থা মানে গোটেইবিলাক বনাওঁতে মানে যিবিলাক মানে আঠা চাঠাৰ এইবিলাকৰ দৰকাৰ হয় চাওক আপোনালোকে কিমান আঠা ভৰ্তি লাগিছে ইয়াত তাত বাপৰে বাপ এইবিলাক গোটেই আঠা এইবিলাকৰ ভিতৰত এতিয়াও অলপ অলপ আছে নেকি নাই অকণমান লাগি আছে মানে চবচে ভাল লাগছে কিন্তু এইখন স্কুটিখন মানে স্কুটি মডেলটো এইটো মানে বেলেগ মডেল আৰু গতিকে এই গাড়ীখনৰ এইবাৰ গোটেই চিষ্টেম ইয়াতে মানে সোমোৱাই চাওক ইয়াতে শিখৰ ওলাই আছে 1000 গতিকে এই পেলনীয়া কাগজেৰে মানে যদুমণিয়ে বনাই উলিয়াইছে এই গাড়ী এইখন আৰ্মিৰ গতিকে ইয়াতে মানে কিবা কিবিবিলাক আহিব ৰেডি মানে বাকী আছে আৰু বনাই আছে খালি যদুমণিক যদি আপোনালোকে সেইটো সুবিধা কিবাকৈ কৰি দিব পাৰে তেতিয়াহ'লে মানে নিশ্চয় ভাল হ'ব যদি কোনোবাই মানে দোকান চোকান বা তেনেকুৱা বা কাৰোবাক যদি ঘৰতে মানে ল'ৰা ছোৱালীৰ কাৰণে যদি লাগে অলপ বেছিকৈ 4-5খন হওক বা 6-7খন তেনেকুৱাকৈ হয় যদি মানে ভাল হ'ব যদুমণিয়ে দিয়াৰ ব্যৱস্থাটো কৰি দিব এইবিলাকত যি খৰচ হয় যেনেকৈ যি হয় ই মিলাই ল'ব খালি কেনেকৈ কি কৰে মই যদুমণিৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ এই ভিডিঅ'টোৰ গতিকে আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত যাই যদুমণিৰ লগত কণ্টেক্ট কৰি ল'ব কেনে লাগিছে ভাই মজা হা? মজা লাগিছে আৰু গতিকে যদুমণি যিখিনি কাম কৰিছে নহয় পুৰা শলাগ ল'ব গতিকে চাওক মানে এখনো মানে কি একদম কালাৰৰ মানে এইখন কাগজ কাৰণে এইখন একদম পুৰা ভাল লগা হৈছে মানে গতিকে এইবিলাক গাড়ীটো মানে যেতিয়া কালাৰ আহি যাব মানে গোটেইবিলাক গাড়ী মানে আৰু ভাল লগা হৈ যাব ইয়াৰ নাম হৈছে টেকনিকেল কাৰ যদু গতিকে যদুমণি চেনেলটো আকৌ এবাৰ কোৱা টেকনিকেল কাৰ যদু গতিকে চেনেলটোৰ লিংক ডেছক্ৰিপশ্যনত দিম নে নিদিম দিম গতিকে দিছোঁ আপোনালোকে যাই চাওক খালি ব'লা ৱেইট ৰবা ঠাণ্ডা দিলে ঠাণ্ডা লাগে গৰম দিলে গৰম লাগে বেবী তুমি হাঁহি দিলে বহুত বেছি মৰম লাগে এইটো লাগে সিটো লাগে অ'কে মই দিম কোন ইয়াতে কিনবে চাক্য মোৰ নাম বে মাতটোতে ধৰা পৰে অত কিন্তু কম দে আৰু এতিয়া আচলতে এনেকৈ আহি আমি ভাইহঁতক মানে অলপমান মানে আগবঢ়াই দিব আহি গ'লোঁ আৰু তাৰ বাহিৰে মানে ভাইহঁতো যাব ইমান আঁতৰৰ পৰা আহিছে মানে ব্লগিং কৰি আছে ব্লগিং চেনেল হয় ভাইহঁতৰ দুটাৰে এটা মানে চেনেল আছে দুটাৰে চেনেল দুটাৰ নাম কৈ দিয়া মনে মোৰতো জয় কাশ্যপ ব্লগ তো গাইজ মোৰ চেনেলটোৰ নাম হ'ল আইবুৰ ৰহমান ব্লগছ গতিকে দুটাৰে চেনেল আৰু যদুমণিৰ চেনেল গতিকে তিনিটাকে মানে ডেছক্ৰিপশ্যনত দি দিম আমাৰে ল'ৰা অসমৰে ল'ৰা আপোনালোকে ছাপোৰ্ট কৰি চাওকচোন ভিডিঅ'বিলাক চাওক গতিকে ডেছক্ৰিপশ্যনত লিংক আছে আপোনালোকে যাই চাওক চাই উঠি যদি বেয়া পায় তেতিয়াহ'লে নাচাব কিন্তু এবাৰ চাব যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব যদি নাপায় নালাগে গতিকে এবাৰ চাওক আপোনালোকে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু মোক নিজকো কৰি দিয়ক মোৰে নাই মানে মোৰে নিজৰে নাই আকৌ মই আকৌ বেলেগৰ চেনেল প্ৰমোচন কৰি আছোঁ লিকুদাক আজি লগ পালোঁ বহুত দিনৰ মূৰত আচ্ছা হেল্ল' আমাৰ সম্পৰ্কটো অলপ বেলেগ বেলেগ হৈ থাকক আৰু গতিকে বেলেগত পৰ মানে বেলেগ যিহেতুকে বেলেগ হৈ থাকক আৰু তাত পৰ মানে বেলেগ নকৰোঁ আৰু আপোনালোকক TRB ৰ বিষয়ে বেলেগ নকওঁ TRB সিও বেলেগ কৈ দিয়াচোন পৰিৱৰ্তন শব্দটো শুনিবলৈ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল পৰিৱৰ্তন শব্দ মানে চায়েৰি ক'ব লাগিলে ফিলিংছটো দিব লাগিব কৈছে অ'কে তো গাইছ এক চায়েৰি হৈ যায় প্লিজ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল কিন্তু হৈছে বা মজা একদম আল্টিমেট চিট না কিবা আচল নাম আছিল সৰ্বানন্দ সোণোৱাল এনাৰ চিট নাম হ'ল গৰ্বানন্দ নুনুৱাল মানে ভাইৰো এটা মিমছৰ চেনেল আছে আপোনালোকৰ ব্লগিং চেনেল আছে হিৰকজ্যোতি ক্ৰিয়েশ্যনছ গতিকে ভাইৰ ব্লগিং চেনেলটো লিংকটো এই ভিডিঅ'টোত ডেছক্ৰিপশ্যনত থাকিব গতিকে এই ভিডিঅ'টোত ডেছক্ৰিপশ্যন এইটো ভিডিঅ' মানে মোৰ ইমান নাই যাবি অনলি ইউটিউবাৰ তাৰমানে মোৰ লিংক ये बड़ी अच्छी बात कही आप সঁচাকৈ জিন্টুৰ লগত TRB জিন্টুৰ লগত এটা সঁচাকৈ ধুনীয়া সম্পৰ্ক আচলতে বহুত ঘনিষ্ঠ সম্পৰ্ক সি বহুত ভাল এনেকৈ কাম কৰি আছে ব্লগিং কৰি আছে আপোনালোকক ৰষ্টিঙৰ জৰিয়তেও মাজে মাজে মনোৰঞ্জন দিয়ে আৰু অনাগত দিনত আমাৰ অংকুৰদা মই জিন্তু এনেকৈ প্লেন বহুত আছে আমি মানে কিছুমান গতিকে এইবিলাক প্লেন মানে সফল হ'ব লাগিব এইবিলাক এৰোপ্লেনৰ নিচিনা প্লেন নহয় এইবিলাক মানে উঠি দিয়াৰ লগে লগে যে ক'ৰবাত যাব যায় এইবিলাক আমাৰ মানে এটা মানে বিগ প্লেন গতিকে সকলোবিলাক পাবলৈ আপোনালোকে জিন্তুৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক ইয়াত
এনেদৰে মৰম চেনেহ দি যাওক। গতিকে আপোনালোকে মই সঁচাকৈ কৈছোঁ দিয়ক আৰু মই কিমানৰ মুখেদিনো ওলাম মানে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে বুলি কৰক আৰু